নমস্কাৰ বন্ধুসকল, পুলিচ ব্লগৰ আনটা ব্লগলৈ আকবাৰ আদৰণি জনাইছোঁ। ৰাতিপুৱা 6:30 বাজি আছে আৰু ইমান ঠাণ্ডা, বেলেগ ঠাণ্ডা লাগি আছে। আৰু আজি হৈছে 2 তাৰিখ 2 জানুৱাৰী। তো সকলোকে হেপী নিউ ইয়েৰ থাকিল। সকলোৰে যাতে বছৰটো ভালে কুশলে যায়। তো সকলোকে হেপী নিউ ইয়েৰ। আৰু এতিয়া পটককৈ গাটো ধুওঁ, ঠাণ্ডা লাগিছে, বহুত ঠাণ্ডা লাগিছে। গাটো ধুই পেলাই এটা মজা পিকনিক লোকেশ্যনত গৈ আছোঁ। ফেমিলি পিকনিক হয়, তো পুৰা দেখাই আছোঁ, চাই যাওক। এইফালে গা পা ধুই ৰেডি হ'লোঁ আৰু এইফালে পিছফালে গাড়ী উলিয়ালে আৰু 24 মেম্বাৰ্ছ আছে। তো চবৰে বেলেগ বেলেগ গাড়ী যাব। ৰাতিপুৱা গাটো ধুলোঁ আৰু চবৰে যোৱা টাইম আছিল 7টা, কিন্তু বাজি 8টা। তো এতিয়া পটককৈ ওলাই দিওঁ আৰু চিজুচাখন দেখুৱাম পূৰা মজাকৈ। আৰু আজি যিহেতু 2 তাৰিখ জানুৱাৰী প্ৰথম উইকৰ যিমান পিকনিক হয়, তো আজি ইফালে দেওবাৰো হয়। তো দুইটা ফালৰ পৰা দিগদাৰ হ'ব, কাৰণ মানুহ বহুত হ'ব, সেইকাৰণে সোনকালে গৈ পালে ভাল হয়। ওকে, তো এইফালে আহি পাইছোঁ গৰৈমাৰী, আৰু এইফালে আমাৰ গাড়ী আছে, 5খন গাড়ী আছে। তো আমি চব একেলগে গৈ আছোঁ আৰু ইয়াত আহি পেলাই আমি ডাইৰেক্ট ভিতৰত যাব লাগিব। 50 কিলোমিটাৰ যাম আমি ইয়াৰ পৰা। এইফালে পাইছোঁহি চৈবাৰী, আৰু এইফালে আছে শিৱ মন্দিৰ। তো সেইটো চাই লওক, সেইটো হৈছে শিৱ মন্দিৰ। তো ইয়াৰ পৰা হ'ব মেইন ষ্টাৰ্ট চিজুচাৰ ৰাস্তাটো। তো সেইটো ৰাস্তা মজাকৈ দেখুৱাম এতিয়া। গাড়ী একফালে বহি লওঁ আৰু মজাকৈ দেখাম। তো ইফালে আছে ইয়াৰ নাহৰবাৰী বা নাগেশ্বৰ মন্দিৰ। এইফালে নাহৰবাৰী ইফালে নেশ্যনেল হাইৱে আছে, আৰু ইফালে আমি সোমাই যাব লাগিব। এইফালে আছে এয়া ইটাখোলা বজাৰ, বা কি ডাঙৰ বজাৰ এইটো চাওক। ইটাখোলা বজাৰ এইটো চাওক, কি ডাঙৰ। বা ইফালে ইটাখোলা বজাৰ পাৰ হ'লোঁ, আৰু ইয়াৰ পৰা চিজুচা আছে 14 কিলোমিটাৰ, 14 কিলোমিটাৰ আছে ইয়াৰ পৰা চিজুচা। আৰু এইফালে দেউতাই গাড়ী চলাই আছে। পিছফালে আছে এয়া মা, বৰমা আছে, আৰু এই ভাইটি আছে, আৰু লগত আছে 4খন গাড়ী। তো গাড়ীবিলাক উল্টা পুল্টা হৈ আছে, গাড়ী এখন আগত আছে, এখন পিছত আছে, তেনেকুৱা টাইপৰ হৈ আছে। ইফালে পূৰা বাছ ৰখি আছে, পিকনিক পাৰ্টি। আৰু ইয়াত এতিয়া ৰাস্তাত আহি আছোঁ, যিহেতু ৰাস্তালৈকে ইমান মানুহ দেখিছোঁ। আৰু এতিয়া বাজিল 10টা, মানে আজি দেওবাৰো হয়, ইফালে বহুত পিকনিক হ'ব। জেগা পাওঁ নে এইটো ভাবি পেলাই গৈ আছোঁ। ইফালে আছে চাহ বাগিচা, আৰু আগলৈ এইফালে পূৰা চাহ বাগিচা আছে। এইফালে পুলি লগোৱা আছে, হেৰি চাহপাতৰ পুলি লগোৱা আছে। পূৰা ৰাস্তা বেয়া, জেগাটো পূৰা মজা লাগিছে এইফালে। তো এইটো বতৰত চাগে এইখিনি হেৰি হৈ যায়, এনেকুৱা হৈ যায়। Winter's here, the snow is falling on our car as we drive for miles to that little town called home. Tinsel hangs from every corner of the house and Christmas. এতিয়া এইখিনিৰ পৰা ৰাস্তাটো পূৰা ভাল হৈ গৈছে, আৰু ইয়াৰ পৰা পূৰা পাহাৰ দেখা পাই আছোঁ। তো এইফালে এতিয়া এণ্ট্ৰি কৰিবলগীয়া হ'ল। এণ্ট্ৰি পাৰ ভেহিকেল 100 টকা হয়। এইফালে সি আহিয়া এইফালে আহি গ'লোঁ পিকনিক স্পট। এইফালে ভাইটি আছে, এইফালে চব আছে। ভিউটো চাওক, এইটো চাওক, ভিউ পূৰা মজা ভিউ। আৰু গান একে বাজি মানে খিচিৰিও গৈছে গানৰ। তো এইফালে হৈছে এখন চিজুচা নদী। ৱাটাৰ পানীটো বহুত ক্লিয়াৰ পানী, একে ফিল্টাৰৰ পানী নিচিনা চাওক, পূৰা তলত দেখি পায়। দুপাৰে গাড়ী লৈ গৈছে, এইফালে দুপাৰে গাড়ী লৈ গৈছে, আৰু এইফালে আমি আছোঁ। পানীটো বহুত ক্লিয়াৰ পানী দেই। তো চাহ আহি গ'ল, পূৰা মজাকৈ চাহ খাই লওঁ। তো চবেই চাহ খাই আছে, তো ইয়াৰ পিছত ভাত বনোৱা হ'ব। এইফালে এতিয়া অকণমান ফটোশ্বুটৰ কাৰণে ওলাই যাওঁ, আগলৈ যাওঁ, কি আছে চাওঁগৈ। তো সেইফালে আছে চুইচ গেট, এইখন চুইচ গেট হয়। আৰু ইটো পাৰে অৰুণাচল হয় চাগে, এইটো পাৰে অৰুণাচল হ'ব পাৰে। আমি আহিছোঁ এইফালে চুইচ গেট, চিজুচা এখনৰ চুইচ গেট হয়। আৰু এইফালে চাওক, এইফালে এটা ভিউ, পাহাৰৰ ভিউ, আৰু এইফালে এটা ভিউ। এইটো হৈছে চুইচ গেট, আৰু এইফালৰ আমি ইটো পাৰে আহি পালোঁহি। চুইচ গেটৰ এইফালে আহি পেলাই এইটো চাওক, এইটো পাহাৰৰ ভিউ আছে। এইফালে হৈ আছে ফটো ছেশ্যন, আৰু এইফালে আমাৰ পিকনিকৰ স্পটটো আছে সেইকেইটাই। আমি এইকণতে পিকনিক খাম।
এইফালে পূৰা মানুহ বা ভিৰ হৈছে কিন্তু দেই পূৰা মানুহ এতিয়া পূৰা ভিৰ হৈ গৈছে এটা এটাকৈ পূৰা আহি আছে গতিকে ইয়াত জেগাটো পূৰা মজা লাগিছে পূৰা ধুনীয়া জেগা চবফালে বেলেগ বেলেগ গান বহিছে কাৰণে পূৰা একে খিচিৰি হৈ গৈছে গানত একো ওচৰত ভিডিঅ'ই বনাব নোৱাৰি ওচৰত ভিডিঅ' বনালে গোটেই একেবাৰে আৱাজ আহে হেৰি আহে তো আমি এইটো পাৰ্ট আহি পালোঁ নামেৰি টাইগাৰ ৰিজৰ্ট আছে এইফালে আৰু তো এইফালে সোমাব নিদিয়ে কাৰণ এইফালে টাইগাৰ ৰিজৰ্ট আছে তো এইফালে পিকনিকটো হৈছে চব ইটো পাৰে এইটো পাৰে পিকনিক নহয় জানিছিলো তুমি মোৰ নোহোৱা তথাপিতো মই এইফালে খুৰাই মাংস বনাইছে মাংস হৈছে আৰু এইফালে এইটো কি বনাইছে এইটো মাছৰ জোল এইফালে মাছৰ জোল হৈ আছে বাহু মাছৰ তৰকাৰী আৰু এইফালে ভজা মাছ আৰু মাংস হৈ গ'ল ভাত এইফালে বনাই আছে ভাত হ'লে আৰু হৈ যাব চব তো ভাত পানী খোৱা গ'ল আৰু এইফালে পূৰা ফটো ছেশ্যন চলি আছে পূৰা ফটো ছেশ্যন তো পূৰা ভাত পানী খালোঁ ডগৰীত আৰু এতিয়া পূৰা ভাগৰ লাগি গৈছে সেইকাৰণে গাড়ীত আহি অলপ শুইছোঁ তো ব্লগটো ইমানলৈকে চাই যদি ভাল পাইছে লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব ইয়ালৈ আহিছোঁ চিকিৎসালয় মজা জেগা আপোনালোকৰ পিকনিক খাবলৈ আহিব পাৰে বেছি দূৰ নহয় তেজপুৰৰ পৰা 50 কিলোমিটাৰ হ'ব নতুন ব্লগ এটা লগ পাম তিনিটান টাটা বাই বাই নেক্সট ব্লগ ধামাকা আহি আছে বাই বাই আমি এজাক বল